নমস্কাৰ বন্ধু বান্ধৱীসকল, মই হিমাদ্ৰী আকৌ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ব্লগ এটা ষ্টাৰ্ট কৰিছোঁ। কেনেদৰে কি কৰোঁ আপোনালোকক দেখুৱাম। বলক তেনেহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এইখিনিতে এটা কথা কওঁ, মোৰ ভিডিঅ'টো আশা কৰিছোঁ আপোনালোকে শেষলৈকে চাব, আৰু যদি ভাল লাগে একেবাৰে শেষত লাইক এটা কৰিব আৰু কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা পালে, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক আগুৱাই যোৱাত সহায় কৰিব বুলি আশা কৰিলোঁ। এতিয়া প্ৰায় দুপৰীয়াই হ'ব হ'ল। ল'ৰাক খুৱাই লৈছোঁ। ৰাতিপুৱা বেলাটো মোৰ দেখুৱাবলৈ নহয়গৈ, খুব লৰালৰি হয়, সেইকাৰণে মই ৰাতিপুৱা বেলাটো ভিডিঅ'টো ষ্টাৰ্ট কৰিব নোৱাৰোঁ। এতিয়াৰ পৰাই আৰম্ভ কৰিছোঁ। আৰু চুলি ধুইছিলোঁ আজি। চুলিখিনি ফাৰ্ষ্টতে শুকাই লওঁ, গৰমত এনেদৰে মিলি থাকিবলৈ বহুত অশান্তি হয় তিতা চুলিখিনি, সেইকাৰণে ফাৰ্ষ্টতে চুলিখিনি শুকুৱাই লওঁ, তাৰপিছত বেলেগ কাম কৰিম। আইতাৰো মূৰটো আজি ঘূৰাই আছে বুলি কৈছে, প্ৰেছাৰটো জুখিব লাগিব। তেনেহ'লে ভিডিঅ'টো আজি আৰম্ভ কৰোঁ, বলক। চুলিখিনি শুকুৱাই হৈ গ'ল। এতিয়া খোপাটো বান্ধি লৈছোঁ, খুব গৰম পৰিছে। ল'ৰা শুই আছে, আৰু আইতাৰ প্ৰেছাৰটো জুখি লওঁগৈ ফাৰ্ষ্টতে। আইতাৰ মূৰটো ঘূৰাই আছে বুলি কৈছে, সেইকাৰণে ফাৰ্ষ্টতে প্ৰেছাৰটো জুখি লওঁগৈ বুলি ভাবিছোঁ। ব'লকচোন তেতিয়াহ'লে। ল'ৰা শুইছে বুলি কৈছিলোঁ যে, নুশুলেই, উঠিলেই। আইতাৰ ওচৰত দি থৈ আহিছোঁ, এতিয়া যাওঁ। আজি আমৰ আচাৰ কৰা দেখুৱাম বুলি ভাবিছোঁ। ৰেচিপিটো শ্বেয়াৰ নকৰোঁ, এনেই আপোনালোকক অকণমান দেখুৱাম। ব'লক তেতিয়াহ'লে চাই লওঁ। আমৰ আচাৰৰ কাৰণে মই এনেকৈ সৰু সৰুকৈ আমকেইটা ভালদৰে ধুই টুকুৰাকৈ কাটি লৈ এনেকৈ বাল্টিং এটাতে নিমখত তিয়াই থৈছিলোঁ। আৰু এয়া মই ৰ'দ ওলালত নিমখৰ ৰাতি তিওৱাৰ পিছত এনেকৈ পানী ওলাই যোৱাৰ পিছত আমখিনি এখন চালনীত উলিয়াই দিলোঁ। ৰ'দত দিবৰ বাবে উলিয়াই দিছোঁ। আৰু ইয়াতে অকণমান হালধি আৰু অকণমানকৈ হালধিখিনি সানি ল'লোঁ মই। সানি পেলাই এয়া মই 2-3টা ৰ'দত শুকাবলৈ দিম। এয়া চব শুকোৱাৰ পিছত আমখিনি এনেকুৱা হ'ল। এতিয়া আমৰ মছলাৰ কাৰণে মই সৰিয়হ 3 চামুচ লৈছোঁ, বগা সৰিয়হ 3 চামুচ। আমখিনি আগতেই শুকুৱাই থৈছিলোঁ মই, 2 দিন লাগিলে আমখিনি শুকাবলৈ। ইয়াত মেথি ল'লোঁ, আৰু এয়া ধনিয়া ল'লোঁ, গোটা ধনিয়া, আৰু 5 ফোৰণ লৈছোঁ। 5 ফোৰণ 2 চামুচ লৈছোঁ, গোটা ধনিয়া 1 চামুচ লৈছোঁ, আৰু শুকান জলকীয়া 5টা লৈছোঁ। আৰু কেৰাহীখন এনেদৰে গৰম হ'বলৈ দি এয়া মই ভালদৰে ভাজি ল'ম ৰঙা হোৱালৈকে। বেছি নাভাজিব, বেছি ভাজিলে তিতা হৈ যাবগৈ, সেইকাৰণে ৰঙা হোৱালৈকে ভাজিব। এয়া চাওক, আমাৰ মছলাখিনি ৰঙা হৈ আহিলত মই এনেদৰে কাঁহী এখনলৈ উলিয়াই দিছোঁ ঠাণ্ডা হ'বৰ বাবে। আৰু ঠাণ্ডা হোৱাৰ পিছত মই মিক্সি বাতিটোত মছলাখিনি ভৰাই ল'লোঁ। ভৰোৱাৰ পিছত মই এতিয়া সেয়া হৈ গ'ল, দেখিছেনে? আৰু ইয়াতে মই এতিয়া মছলাখিনি দি দিলোঁ, আৰু ইয়াতে দিম মই অকণমান হালধি। যিহেতু আগতে হালধি দিছিলোঁ, সেইকাৰণে কমকৈ হালধি দিম। তাৰপিছত নিমখো অকণমান দিম। তিৱাওঁতে মই নিমখ দিয়াৰ বাবে এতিয়াও অকণমানহে দিছোঁ, আপোনালোকে সোৱাদ অনুযায়ী হালধি দিব। আৰু ইয়াতে ৰেড চিলি অকণমান দিছোঁ মই কালাৰৰ বাবে। আৰু এয়া কেঁচা তেল দি মই হাতেৰে ধুনীয়াকৈ মিক্স কৰি ল'ম।
আৰু এয়া হাতেৰে ধুনীয়াকৈ মিক্স কৰি লৈছোঁ আৰু ইয়াতে মই আগতে কাটি থোৱা ভোট জলকীয়াখিনি ইয়াতে দি দিম। এতিয়া এয়া দেখিছেনে ধুনীয়াকৈ হাতেৰে মই মিক্স কৰি লৈছোঁ। এয়া মই আগতে কাটি ৰাখি থোৱা ভোট জলকীয়াখিনি শুকুৱাই থৈছিলোঁ আৰু এয়া মই দি দিছোঁ ইয়াতে। ভোট জলকীয়া যিহেতু হাতখন পুৰিব সেইকাৰণে হাত হেতাইদি লৰাইছোঁ। এয়া চাওক আমাৰ ৰেডি হৈ গ'ল আচাৰ। এয়া চাওক কিমান ধুনীয়া হৈছে, দেখিবলৈ যিমান ধুনীয়া হৈছে খাবলৈও সিমানেই ধুনীয়া হৈছে। আৰু ৰেচিপিটো কেনেকুৱা পালে মোক কমেণ্টত জনাব। আপোনালোকৰ লগত শ্বেয়াৰ কৰি দিলোঁ আজি আমৰ ৰেচিপি। ভাল পালে আপোনালোকে বনাই চাব। হাই আমাৰ কাম বন কৰি হৈ গ'ল। অথনিৰ তাৰপিছৰ পৰা মই ভিডিঅ' বনাবকৈ নোৱাৰিলোঁ, বৰ আমনি কৰিলে, সেইকাৰণে বনাব নোৱাৰিলোঁ। আৰু আজিৰ ব্লগটো মই ইমানখিনিতে সামৰি দিম বুলি ভাবিছোঁ। ব্লগটো চাই কেনেকুৱা পালে মোক কমেণ্টত জনাব। আৰু যদি ভাল পালে ভাল পালোঁ বুলি ক'ব, বেয়া পালে বেয়া পালোঁ বুলি কৈ দিব। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক আগুৱাই যোৱাত সহায় কৰিব বুলি আশা কৰিলোঁ। আজিলৈ তেন্তে আহিছোঁ, আকৌ এটা নতুন ব্লগত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। আজিলৈ বাই বাই। বাই দিয়া হন। বাই।